হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ তিল দিয়া পিঠা। তিল দিয়া পিঠা আপোনালোকে অতি সহজে অতি কম সময়ৰ ভিতৰতে কেনেকৈ বনাব পাৰে তাকে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কাৰণ তিল দিয়া পিঠাটো সকলোৱে ভাবে যে এইটো অলপ জটিল আৰু আমাৰ তিল দিয়া পিঠাটো হয়তো নুঠিব পাৰে বা অলপ সেমেকা নিচিনা হ'ব পাৰে। এনে কোনো কথা নাই। তিল দিয়া পিঠাটো মচমচীয়া হোৱাৰো এটা টিপছ আছে, যিটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। আৰু এইধৰণে আপোনালোকে বা এই প্ৰচেছত আপোনালোকে তিল দিয়া পিঠাটো এবাৰ বনাই চাব ঘৰত। আপোনালোকে নিজেও ভাল পাব আৰু অতি সহজে অতি কম সময়ৰ ভিতৰত আপোনালোকে যেতিয়াই মন যায় আপোনালোকে বনাই খাব পাৰিব। তিল দিয়া পিঠাৰ কাৰণে আমাকতো একো বিশেষ বস্তুৰ প্ৰয়োজন নহয় জানো। বৰা চাউল লাগে, তিল লাগে আৰু গুৰ লাগে। এইকেইটা বস্তুৱে আমি তিল দিয়া পিঠা বনাওঁ আৰু এই প্ৰচেছটো সকলোৱে জানে। এইধৰণে মই বৰা চাউলখিনি 8 ঘণ্টা তিয়াই থলোঁ। আপোনালোকে যিমান পৰিমাণৰ পিঠা বনাব বিচাৰে সেইধৰণে আপোনালোকে বৰা চাউলখিনি ভালকৈ পৰিষ্কাৰকৈ ধুই ল'ব। আৰু 8 ঘণ্টা তিয়াই থোৱাৰ পাছত মই এইধৰণে এখন কোমল গামোচাৰ ওপৰত চাউলখিনি এইধৰণে মেলি দিছোঁ। কাৰণ খুব বেছি আমি চাউলখিনি ড্ৰাই হ'ব দিব নোৱাৰোঁ। যেতিয়া চাউলৰ পানীটো টোপ খাই গ'ল, আচলতে কাপোৰখন কোমল আৰু কটন হয় নহয় জানো, গামোচা হয়, সেইকাৰণে আমাৰ পানীখিনি অতি সহজে টুকি ল'লে। আৰু তাৰপাছত মই আৰু 5 মিনিট এইধৰণে কাপোৰৰ ওপৰত মেলি দিয়াৰ পাছত মই এতিয়া মিক্সি জাৰটোত এইধৰণে গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই মিক্সি জাৰত ভৰাই দিলোঁ চাউলখিনি। কম পৰিমাণে মই চাউলখিনি মিক্সি জাৰত দি পিনে এতিয়া গ্ৰাইণ্ড কৰি ল'ম। আৰু গ্ৰাইণ্ড কৰা হৈ যোৱাৰ পাছত মই এইধৰণে এখন চালনী লৈছোঁ, অলপ ডাঙৰ টাইপৰ এখন, চালনী নহয় চাকনি বুলি ক'ব লাগিব। এইখনৰ ওপৰতে মই এতিয়া লৈ পিনে এইধৰণে চালি লৈছোঁ। চালি লোৱাৰ পাছত ইয়াৰ যিটো গুৰি ওলাব সেইখিনি আমি পিঠা বনাম। গতিকে এই কামটো কৰোঁতে অলপ খৰখেদাকৈ কৰিব লাগে, নহ'লে আমাৰ বৰা চাউলখিনি যদি ড্ৰাই হৈ যায় তেতিয়াহ'লে আমাৰ পিঠাটো নুঠিব। আৰু আপোনালোকে ইচ্ছা কৰিলে এখন সেমেকা কাপোৰ ইয়াৰ ওপৰত ঢাকিও থ'ব পাৰে। মই এতিয়া গেছত 2খন টাৱা দিছোঁ। আপোনালোকে দেখিছে এইপিনে এখন টাৱা দিছোঁ আৰু আনপিনেও এখন দিছোঁ। এইটোৱে টিপছ হয় যে আমাৰ পিঠাকেইটা মচমচীয়া হোৱাৰ আচল টিপছটো হৈছে এইটো। আৰু এইধৰণে মই তিলখিনি গুৰ দি আগতে বনাই থৈছোঁ। সেইটোতো এটা আপোনালোকক নকওঁ আজি, আৰু তিলখিনি মই কেনেকৈ বনালোঁ সেইটোতো সকলোৱে জানে। এতিয়া মই চালনীখনৰ ওপৰতে পিঠাগুড়িখিনি লৈ লৈছোঁ আৰু এইধৰণে টাৱাখনৰ ওপৰত এইধৰণে চালনীখিনি মাৰি দিছোঁ। আপোনালোকে দেখিছে খুব পাতলকৈ চালনীখন মাৰি দিব লাগে। তাৰপাছত মই ইয়াত দি দিছোঁ এতিয়া তিলখিনি। আৰু তিলখিনি দিয়াৰ পাছতে আপোনালোকে দেখিব যে অলপ সময়ৰ পাছত আমাৰ পিঠাটো বৰা চাউলখিনি এইধৰণে ড্ৰাই হৈ পিনে ওপৰলৈ উঠি আহিছে। তেতিয়া আপোনালোকে কৰচলি পাতো ইউজ কৰিব পাৰে আৰু হাতেৰেও এইধৰণে পিঠাটো ৰোল কৰি দিব পাৰে। আৰু এইধৰণে ৰোল কৰাৰ পাছত পিঠাটো আপোনালোকে একেবাৰে হৈ গ'ল বুলি নাভাবিব। আৰু এইধৰণে যদি আপোনালোকে উঠাই পিনে থৈ দিয়ে প্লেটত, তেতিয়াহ'লে আমাৰ পিঠাটো সেমেকি যাব। এইটোৱে টিপছ হ'ল, মই আপোনালোকক আকৌ কৈছোঁ যে পিঠাটো মই এইধৰণে বনাইছোঁ। আপোনালোকে চাওক, এইধৰণে আপোনালোকে বনাই ল'ব হাতেৰে। তাৰপিছত মই এইধৰণে ৰোল কৰিছোঁ। এইটোৱে হৈছে পিঠা বনোৱাৰ নিয়ম। আৰু এতিয়া মই পিঠাখিনি অলপ মচমচীয়া হ'বলৈ কাৰণে আন চাইডে যিটো মই পাতি থৈছোঁ কেৰাহীখন, দেখিছে আপোনালোকে, তাৰ ওপৰত মই পিঠাকেইটা দি দিছোঁ। আৰু ষ্টিমটো তাত একেবাৰে ল' কৰি থৈছোঁ, যাতে লাহে লাহে পিঠাকেইটা সিজে। আৰু লাহে লাহে পিঠাকেইটা যেতিয়া অলপ তাপটো পাই থাকিব নহয় জানো, তেতিয়া পিঠাকেইটা অলপ মচমচীয়া হৈ যায়। আৰু এই মচমচীয়া পিঠাটো খাবলৈ বহুতে ভাল লাগে, আৰু সেমেকা পিঠাটো খাবলৈ ইমান ভাল নালাগে নহয় জানো। আৰু এইটোৱে টিপছ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া মোৰ তিল দিয়া পিঠাখিনি ৰেডি হৈ গ'ল। আৰু মই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে নতুন ভিউ আছে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, নমস্কাৰ।